নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আগতে আছিলে দেৰগাঁৱলৈ আৰু এতিয়া বৰ্তমান মোৰ এইটো নতুন চেনেল হয় বিন্দাছ কমেডি। ইয়াত মই তোমালোকৰ মনোৰঞ্জনৰ ভিডিঅ' আগবঢ়াম। আগৰ চেনেলটো মোৰ হেৰাই গৈছে, সেইবাবে নতুন চেনেল হয় মোৰ এইটো। আশা কৰোঁ আগৰ চেনেলটোৰ দৰে মৰম দিবা। তেন্তে আজি আমাৰ ষ্টুডিঅ'লৈ মাতিছোঁ এগৰাকী বয়োজ্যেষ্ঠ আইতা। তো আইতাক আমি দুটামান প্ৰশ্ন সুধিম, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি আইতাৰ পৰা জানিম। আইতা, প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ, বিন্দাছ কমেডিলৈ আপোনাক স্বাগতম জনাইছোঁ। তেন্তে আইতালৈ এটা প্ৰথম প্ৰশ্ন। আইতা, আমাৰ বৰ্তমান অসমত কেব চলি আছে। আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে কি ক'ব? আৰু কোৱা শুনিছোঁ আমাৰ সোণোৱাল ডাঙৰীয়া বেঙা, তাৰ বিষয়ে আপোনাৰ মন্তব্য কি? আপুনি কি ক'ব? বিটাঙত পেলাই দিছ তহঁতে চবি। তেওঁলোকক তেনেদৰে আগুৰি ধৰিছে আইতা, আপুনি তাৰ আগুৰি ধৰিছে বুলি কোৱা শুনিছোঁ, তাৰ বিষয়ে কি ক'ব? গতে যে কোনেও একো আপত্তি নকৰিলি, সোণোৱাল উঠোতে কাউৰী লাগে শগুন লাগে কিয় লাগিছে? আচ্ছা, আপোনালৈ 3 নম্বৰ প্ৰশ্ন। আমাৰ সোণোৱাল ডাঙৰীয়াই আকৌ বাংলাদেশী আনিব বিচাৰে, আপুনি কি ক'ব? আনিব নে নানিব? ঠিক আছে আইতা মতামতখিনি আপোনালোকে পাইছে বাৰু। তেন্তে আইতালৈ আকৌ এটা প্ৰশ্ন। সোণোৱাল ডাঙৰীয়াক এতিয়া কোনেও ভোট নিদিয়ে, আপুনি কি ক'ব? ভোট দিব নে নিদিয়ে? এতিয়া সোণোৱাল উঠক দিম। আইতালৈ পোনপটীয়া প্ৰশ্ন এটা। আইতা, এতিয়া সোণোৱাল ডাঙৰীয়াক ভোট দিবনে নে আপুনি ভোট বেলেগক দিব? কি কয় আপুনি? সোণোৱাল ডাঙৰীয়াক মানে বিজেপি চৰকাৰক আকৌ এবাৰ জিকাব নে আপুনি আকৌ বেলেগক মানে ভোট দিব? দিম। আইতা, এতিয়া আপুনি কি ক'ব বিচাৰে যে সোণোৱাল ডাঙৰীয়া ৰজা হৈ থাকিব নে কি? আইতাই যিখিনি টাইম আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ আইতা। আকৌ আপোনাক আমাৰ মঞ্চত এবাৰ লগ পাম বুলি ভাবিছোঁ। তেন্তে আজিলৈ আপোনাক বিদায় দিছোঁ। তেন্তে বন্ধুসকলে ভিডিঅ'টো যদি অকণমান হ'লেও যদি চাই ভাল পালা, মন হাঁহি উঠিলে, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আগৰ লেখীয়াকৈ অলপ শ্বেয়াৰ কৰিবা। যিহেতু মোৰ এইটো নতুন চেনেল হয় আৰু এইটোত মই এনেদৰে হহুৱাই ৰাখিবলৈ চেষ্টা কৰিম তোমালোকক, আৰু তোমালোকে আগৰ দৰে মোক মৰম চেনেহ কৰিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই, বাই।